হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে ষ্টাৰ্টিংটো দেখি গম পালেই হয়নে? মই আহিছোঁ চিটি চেণ্টাৰ মলত। বাৰু মই কিন্তু ইয়াত শ্বপিং কৰিবলৈ অহা নাই দেই। মই আহি আছোঁ PVR চিনেমা হলত। পিছে কি চিনেমা চাম আপোনালোকে অকণমান সময়ৰ কাৰণে গেছ কৰকচোন বাৰু। এতিয়া গৈ আছোঁ মই একেবাৰে থাৰ্ড ফ্ল'ৰলৈ PVR চিনেমা হললৈ বুলি, আৰু তাতেই টিকেট কাটি ল'ম। অনলাইন টিকেট বুক নহ'ল আৰু এতিয়া টিকেট বুক কৰি মই সোমালোঁ চিনেমা হল। কথা কৈছে দেই তাই। এই মাত্ৰলৈকে তাই দৌৰি আছে আৰু এতিয়া এখন নাটক। এদিন স্কুল নগ'লেচোন কি হ'ব? নহ'ব, স্কুল যাব লাগিব। তহঁতৰ লগত মোৰ ডিল আছিল। এই কৈ দে। আমি স্কুল যাম আৰু আংকলে আমাৰ দায়িত্ব ল'ব। কেতিয়া? 5 বছৰ আগতে। তেতিয়াতো মই টিকলু আছিলো। ভেৰি আনফেয়াৰ। তোমালোকে মোক নোকোৱাকে ডিল কৰিছা ন? কৈছিলো, কিন্তু তই বুজি নাপালি। টিকলু আছিল যে। এতিয়াতো আপোনালোকে গম পাই গ'ল মই কি চিনেমা চাব আহিছিলোঁ। কিন্তু চিনেমা চাই থকাৰ মাজত পপকৰ্ণ ইজ মেণ্ডেটৰী, হয়নে? কিন্তু এই পপকৰ্ণৰ লগত মোৰ এটি ফানি মুমেণ্ট ক্ৰিয়েট হৈ গ'ল আজি। পাছত কেতিয়াবা কম দিয়ক। আৰু এয়া মই এনেকৈ ৰুদ্ৰখন চাই আছোঁ, আৰু আপোনালোকে বাৰু চালেনে মোক জনাবচোন। চাবলৈ কিন্তু ভাল হৈছে। আৰু এতিয়া চিনেমাখন চাই ওলাই আহিলোঁ, আৰু চিনেমাখন চাই আছোঁতে বহুত বেছি ভাল লাগিলে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই।